প্যাৰাগ্ৰাফৰ যথেষ্ট বাকী আছে আৰু বাকী গ্ৰুপবিলাকৰ খুব কম সংখ্যকে বাকী আছে সেইখিনি দিয়া যাব চৰকাৰৰ তৰফৰ পৰা নিজৰ দায়িত্বখিনি শেষ কৰিছে এতিয়া তেনেকা দিয়াৰ পিছতো ৰিহেবিলিটেশ্যন স্কিম দিয়াৰ পিছতে কাৰোবাৰ ঘৰত যদি চৌকা জ্বলা নাই তাৰ বাবে দায়ী কোন চৰকাৰ নে সেইজন ব্যক্তি যিজনৰ চৌকা জ্বলা নাই চৰকাৰে দায়িত্বখিনি পালন কৰিছে এতিয়া চৰকাৰে দিয়া যিখিনি সাহায্য যিখিনি ব্যৱস্থা সেইখিনি আমি সৎ ব্যৱহাৰ যদি নকৰোঁ আমি তাৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ভৱিষ্যতৰ কাৰণে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যদি কাম নকৰোঁ তেতিয়াহ'লে চৌকা নজ্বলিব হয়তো যিসকলে তেনেকুৱা ব্যৱস্থা কৰি ল'ব পৰা নাই বা কৰি ল'ব জনা নাই চৰকাৰী যিখিনি সাহায্য সেইখিনি মিছ ইউজ কৰিছে তেওঁলোকৰে নিশ্চয় চৌকা নজ্বলাকৈ আছে আমি কোনো ব্যক্তি NDPৰ প্ৰাক্তন কৰ্মীয়ে হওক বা সাধাৰণ নাগৰিকেই হওক আমি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ ফালৰ পৰা চেষ্টাটো থাকিব লাগিব আমি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলিবৰ কাৰণে শিকিব লাগিব তাকে নকৰি যদি আমি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি থাকোঁ সেইটো চৌকা নজ্বলিবই তেনেকুৱা সেইজন NDPৰ প্ৰাক্তন কৰ্মীয়ে হওক বা কোনোবা সাধাৰণ নাগৰিকেই হওক আমি অন্ততঃ কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ ওপৰত থিয় দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তেতিয়াহে আমি চৰকাৰে দিলেও নিদিলেও জীয়াই থাকিবৰ কাৰণে আমি নিজৰ তৰফৰ পৰা আমি চেষ্টাখিনি কৰিব লাগিব আৰু তেনেকুৱা কৰা ব্যক্তিয়ে সদায় কাৰো ওপৰত নিৰ্ভৰ কৰিব লগা নহ'ব আৰু সেইকাৰণে মোৰ বক্তব্যটো সেইটোৱে আছিল যে কাৰোবাৰ যদি চৌকা জ্বলা নাই চৰকাৰে দিয়াৰ পিছতো তেতিয়াহ'লে তেওঁৰ ভুল চৰকাৰে তাৰ কাৰণে দায়িত্ব নাই বা অন্য ব্যক্তি কোনো দায়ী নহয় তেওঁ নিজৰ কৰ্মখিনি ঠিকমতে কৰা নাই আৰু সেইকাৰণে তেনেকুৱা হৈছে আৰু কথাখিনি আজি বহুতে ভুল বুজিব পাৰে এটা সত্যটো সেইটোৱেই কোনেও কাৰো ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব নোৱাৰে নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব লাগিব নিজৰ ঘৰ নিজৰ পৰিয়াল নিজে প্ৰতিষ্ঠা কৰিব লাগিব নিজে চম্ভালিব লাগিব আৰু নিজৰ কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰিব গোটেইখিনি আৰু এই কথাখিনি মই ৰাখিছোঁ ইয়াকে বহুতে ভুল বুজি কিবা কিবি ধৰণৰ প্ৰচাৰ কৰিবলৈ ধৰিছে আৰু তেখেতসকলে অন্তত কথাখিনি চিন্তা কৰক আৰু কাৰোবাৰ নিজৰ ভুল কাৰো ওপৰত দুখ জাপি দিবৰ কাৰণে চেষ্টা নকৰক তাৰপিছত লাষ্ট প্ৰশ্নটো আছিলে সাংবাদিকৰ এইটো হ'ল NDPৰ প্ৰাক্তন কৰ্মীসকলক কিছুমানে কয় বা কৈছে যে NDPৰ কৰ্মীসকলে সদস্যসকলে 4 লাখ টকাৰ কাৰণে সংগ্ৰাম কৰা নাছিল কথাটো সঁচা মাত্ৰ মই প্ৰশ্ন কৰিছিলোঁ 4 লাখ টকাৰ কাৰণে যদি প্ৰশ্ন কৰা কিবা আন্দোলন কৰা নাছিল কিহৰ কাৰণে কৰিছিল কথাখিনি স্পষ্ট কৰিলে ভাল হয় এই প্ৰশ্ন মই কৰিছিলোঁ আৰু তেওঁলোকে কিছুমানে বুজি ল'লে যিবিলাকে কথাখিনি ভালকৈ ধৰিব পৰা নাই ওপৰে চিন্তা কৰি তেওঁলোকে ধৰি ল'লে যে NDPৰ কৰ্মীসকলক 4 লাখ টকাৰ কাৰণে কাম কৰা বুলি সংগ্ৰাম কৰা বুলি NDPৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰীৰ প্ৰাক্তন সভাপতি গোবিন্দ বসুমতাৰীয়ে কৈছে বুলি তেওঁলোকে প্ৰচাৰ কৰিবলৈ ধৰিছে মই কোৱাৰ অৰ্থটো হ'ল হয় আমি চবে 4 লাখ টকাৰ কাৰণে সংগ্ৰাম কৰা নাই আমি জাতিৰ অধিকাৰ কাৰণে নিজৰ ভাষা সংস্কৃতি জাৰি ৰাখিবৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ আৰু সেই উদ্দেশ্যৰ সংগ্ৰাম কৰাৰ কাৰণে যিসকলে আন্তৰিকতাৰ সৈতে জাতিৰ কাৰণে কাম কৰিছে জাতিৰ কাৰণে সংগ্ৰাম কৰিছে নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে তেওঁলোকে 4 লাখ টকা পোৱা নোপোৱা বাৰে আপত্তি কৰা নাই 4 লাখ টকাৰ লগত আমাৰ সম্পৰ্ক নাই আমাৰ সম্পৰ্ক হ'ল জাতিৰ অধিকাৰ সমাজৰ অধিকাৰ নিজৰ ভাষা সংস্কৃতি জাৰি ৰখাৰ প্ৰশ্নটো আৰু BTR চুক্তিৰ জৰিয়তে সেই প্ৰশ্নৰ উত্তৰ আহিল আমি চুক্তি স্বাক্ষৰ কৰিলোঁ আমাৰ সমস্যা সমাধান হ'ল সেইকাৰণে সমাধান হোৱাৰ পিছত আমি যিসকলে আন্তৰিকতাৰ সৈতে নিজৰ জাতিৰ কাৰণে নিজৰ জাতি সত্তাৰ কাৰণে কাম কৰিছিল তেওঁলোকে সেই পোৱা নোপোৱা প্ৰশ্নলৈ বাৰে মিডিয়াত অহা নাই মিডিয়াত প্ৰকাশ কৰা নাই যিসকলে মিডিয়াত প্ৰকাশ কৰিছে তেওঁলোকে অসন্তুষ্ট কাৰণ তেওঁলোকে বেছি এমাউণ্ট বিচাৰিছিল প্ৰশ্নটো সেইটোতহে যিসকলে আজি 4 লাখৰ কাৰণে আন্দোলন কৰা নাই বুলি কৈ আছে তেওঁলোকে আশা কৰিছিল যে বেছি এমাউণ্ট পাওক তেওঁলোকৰ প্ৰশ্নটো অধিকাৰৰ লগত নহয় টকাৰ লগতহে টকা পোৱাৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিছিল যিসকলে মন্তব্য দিছে মই সকলো NDPৰ কৰ্মীসকলক ক'ব বিচাৰোঁ যিসকলে এই একেটা কথাটোকে বাৰে মিডিয়াত ওলাই আছে তথাকথিত যিসকল NDPয়ে আজি বিভিন্ন প্ৰকাৰে
চুক্তিটোৰ ওপৰত বিৰূপ মন্তব্য প্ৰকাশ কৰি আছে তেওঁলোকৰ বহুতেই আন্দোলনৰ মাজভাগতে আন্দোলন এৰি সতীৰ্থসকলক শত্ৰুৰ পক্ষৰ সন্মুখত মৃত্যুৰ মুখলৈ ঠেলি দি আঁতৰি আছিল তেওঁলোকে চিজফায়াৰ কৰাৰ পিছত আকৌ সোমাই এতিয়া নিজকে নেতাগিৰি দেখুৱাব খুজিছে কিছুমানে আৰু দুই এজন বৰ্তমান যিসকল আন্দোলন চুক্তিটো বিৰূপ মন্তব্য কৰি সমাজত এটা বেয়া এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বহুতেই সংগঠনৰ বিষয়ে নাজানে সংগঠন কি তাৰ জন্ম কেতিয়া হৈছিল কিয় হৈছিল কেনেকৈ হৈছিল সেই কথা কেনেকৈ নাজানে কালি পৰহি তেওঁলোকে সংগঠনত আহি এতিয়া নিজকে নেতাগিৰি কৰিবলৈ চেষ্টা কৰা দেখা গৈছে আৰু তেনেকুৱা নেতাসকলেই বৰ্তমান আমাৰ গোটেই বিটিআৰ অঞ্চলত এটা বিষ বিয়পাবলৈ চেষ্টা কৰা দেখা গৈছে আমি তেখেতসকলক সতৰ্ক কৰি দিওঁ যাতে তেওঁলোকে জনসাধাৰণক ভুল পথে পৰিচালিত কৰি বিটিআৰ অঞ্চলত যাতে অশান্তি বিয়পাবলৈ চেষ্টা নকৰে আমি NDB হিচাপে যি উদ্দেশ্যলৈ সংগ্ৰাম কৰিছিলোঁ সেই উদ্দেশ্য যোৱা 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তিৰ জৰিয়তে সমাপ্ত হ'ল আমি যি আশা কৰিছোঁ যি উদ্দেশ্যলৈ সংগঠনে জন্ম দিছিলে সেই উদ্দেশ্য অৱশ্যে 100%ই সমাপ্ত হোৱা নাই কথাখিনি আমি স্বীকাৰ কৰি 99% আমি সমাপ্ত হোৱা বুলি কওঁ যাৰ জৰিয়তে অন্ততঃ আমাৰ ভাষা আমাৰ সংস্কৃতি জীয়াই ৰাখিব পৰা ব্যৱস্থাখিনি আছে যাৰ জৰিয়তে আমাৰ অঞ্চলৰ বিভিন্ন জাতিৰ জনগোষ্ঠীৰ মাজত যেতিয়া সংঘাত আছিল যে এটা অশান্তিৰ পৰিৱেশ আছিল সেইখিনি নাইকিয়া হ'ল আৰু তাৰ ফলত আমাৰ মাজত এটা শান্তি হ'ল শান্তি স্থাপন হোৱাৰ জৰিয়তে আমাৰ মাজত বৰ্তমান ডেভেলপমেণ্টেল কাৰ্যবোৰ দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিছে আমি শান্তি বিচাৰোঁ কাৰণ বড়ো জনগোষ্ঠী অশান্তি ভাল নাপায় বড়ো সমাজে অশান্তিক ভাল নাপায় আৰু কাৰণে আমি শান্তিৰে জীয়াই থাকিব বিচাৰোঁ লগতে অন্যান্য জনগোষ্ঠী যিসকল বিটিআৰ অঞ্চলত আছে সকলোৰে শান্তি আমি বিচাৰোঁ সকলোৰে মাজত ভুল বুজাবুজি আমি বিচাৰোঁ আৰু সকলোৰে মাজত ভাতৃত্বভাৱ আমি বিচাৰোঁ আৰু সেই আমাৰ আশা আৰু আমাৰ আকাংক্ষা 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তিৰ জৰিয়তে সফল হ'ল আৰু ইয়াক আমি যিকোনো মূল্যৰ বিনিময়ত জীয়াই ৰাখি আমাৰ অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে মই সকলো জনগোষ্ঠীকে সকলো লোককে আহ্বান জনাইছোঁ সেইকাৰণে প্ৰচেষ্টা চলাই আছে ইতিমধ্যে বিশেষকৈ পেৰামিলিটাৰী ফৰ্চেছত বিশেষকৈ SSB CRP BSF IRBN তাৰপিছত ITBP এনেকুৱা পুলিচ ফৰ্চবিলাকক ৰিক্ৰুট কৰিবৰ কাৰণে প্ৰি ট্ৰেইনিং ৰেলী চলি আছে আৰু এইটো অতি সোনকালে ৰিক্ৰুটমেণ্ট হ'ব আৰু বিশেষকৈ NDB যিসকলৰ কোৱালিফিকেশ্যন আছে বয়স আছে তেওঁবিলাক ৰিক্ৰুইটত তেনেকুৱা ৰেলীত অংশগ্ৰহণ কৰি আছে আৰু তেওঁলোকে যেতিয়া ৰিক্ৰুইটমেণ্ট হয় তেতিয়া তেওঁলোকে ইণ্টাৰভিউ দিব আৰু ইণ্টাৰভিউ চিলেক্ট হ'লে তেওঁলোকে এপইণ্টমেণ্ট পাব তাৰপিছত অকল NDB কেডাৰেই নহয় যিসকল যুৱক যুৱতী কোৱালিফাইড যুৱক যুৱতী আছে তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰিব পাৰে আৰু স্পেচিয়েলি বিটিআৰ এগ্ৰিমেণ্ট হোৱাৰ কাৰণে এই ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰা হৈছে স্যার আপনি MLA হিসাবতো আছে MCLA হিসাবতো আছে কোনটো এৰিব আৰু কোনটো ৰাখিব স্যাৰ নাই এতিয়ালৈকে এৰা ধৰা প্ৰশ্ন অহা নাই বৰ্তমান বিটিআৰ অঞ্চলৰ ডেপুটি চিফ হিচাপে আছোঁ যোৱা বিধানসভাৰ নিৰ্বাচনত পাৰ্টীৰ তৰফৰ পৰা মোক জবৰদস্ত হ'লেও মই ইচ্ছা কৰা নাছিলোঁ কণ্টেষ্ট কৰিবৰ কাৰণে তেওঁলোকে কিন্তু কণ্টেষ্ট কৰিবলৈ দিলে কণ্টেষ্ট কৰিলোঁ ৰাইজে কি দেখিলে তেওঁলোকে মোক ইলেক্টেড কৰিলে আৰু এতিয়ালৈকে কোনটো এৰিব লাগে কোনটো ধৰিব লাগে এই বিষয়টো আমাৰ হাইকমাণ্ডে একো কোৱা নাই আৰু সেইকাৰণে মই ৰখি আছোঁ হাইকমাণ্ডে যি কয় সেইটোৱে সেইমতে হ'ব সময়মতে তেনেকুৱাটো হোৱা দেখা নাই তেনেকুৱা হ'ব বুলি মই ভবা নাই কাৰণ বিজেপিৰ নেতৃবৃন্দই বাৰে বাৰে আমাক আশ্বাস দি আছে যে যি মিত্ৰতা সেই মিত্ৰতা আমাৰ চলি থাকিব চৰকাৰ যেনেকৈ আছে তেনেকৈ চলি থাকিব কালি পৰহি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ গোসাইগাঁৱতে মিডিয়াত প্ৰকাশ কৰিছিল যে আমাৰ প্ৰাৰ্থী হাৰক জিকক কোনো কথা নাই
আমাৰ যি চৰকাৰ বৰ্তমান অৱস্থাত আছে সেই চৰকাৰ চলি থাকিব আৰু তেখেতৰ এই বক্তব্যই স্পষ্ট কৰি দিছে যে আমাৰ যি মিত্ৰতা এনেইতো বিজেপিক আমি নাথাকিলেও চলে তেওঁলোকৰ চৰকাৰ বিশেষকৈ কিবা ষ্টেটত আৰু কাউন্সিলত তেওঁলোকৰ চৰকাৰ গঠন কৰিব পৰা শক্তি নাছিল কিন্তু লাহে লাহে বিজেপিৰ BPFৰ MCLসকল তেওঁলোকৰ তাত যোগদান দিয়াত যথেষ্ট আগবাঢ়িছে আৰু হয়তো দুই এজন আহিব পাৰে তেনেকৈ এটা সম্ভাৱনা দেখা হৈছে তাত আহিলেও নাহিলেও তেওঁলোকে মেজৰিটি কিবা কৰিলে কিন্তু তেওঁলোকে আমাৰ সংগ নেৰিব বুলি কথাখিনি কৈ আছে আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আহিছে যে আমি BTR অঞ্চলত আগ্ৰাসন কৰিবলৈ অহা নাই কিন্তু BTAD অঞ্চলৰ উন্নয়নৰ কাৰণে UPPLক আমি সহায় আৰু সমৰ্থন কৰিবলৈ আহিছোঁ আৰু এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সম্পূৰ্ণ আস্থা ৰাখিব পাৰোঁ যে তেওঁলোকৰ এবছলিউট মেজৰিটি হ'লে আমাৰ চৰকাৰ যি যৌথ চৰকাৰ চলি থাকিব দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে হাগ্ৰা মহিলাৰ মিত্ৰতা প্ৰস্তাৱ নাকচ কৰিছে তথাপিও হাগ্ৰামাই বাৰে বাৰে মিত্ৰতাৰ কথা দাবী কৰিছে ইয়াৰ অন্তৰালত কি কাৰণ সেইটো কাৰণে আচলতে হাগ্ৰামা মহিলাই নিজে জানিব তথাপিও মোৰ এটা অনুমান যে তেখেতৰ ওপৰত বহুতো এলিগেশ্যন চৰকাৰী তৰফৰ পৰা আছে আৰু সেইবিলাকৰ পৰা বাচিবৰ কাৰণে যিকোনো প্ৰকাৰেও হাগ্ৰামা কিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ ছত্ৰছায়াত থকাৰ এটা প্ৰচেষ্টা চলাইছে তাৰ বাদে অন্য ব্যৱস্থাটো মই দেখা নাই আছেনে নাজানো তেওঁ কৈছে হয়তো বিজেপিত যোগদান কৰিলে EM পাব নেকি তেনেকৈ এটা আশা কৰি হয়তো যাব পাৰে কিন্তু এনেই লিগেল ছাইডত তেওঁৰ তেনেকৈ বিপদটো আমি দেখা নাই তেনেকৈ আছে বুলি নাজানো মিত্ৰজোঁটৰ চৰকাৰে যিসকল দুৰ্নীতিপৰায়ণ নেতা বা নৱসংখ্যালঘুৰ ওপৰত যি শাস্তিমূলক ব্যৱস্থা ঘোষণা কৰিছিলে এতিয়ালৈকে এইবিলাক কাৰ্যকৰী বা কোনো ধৰণৰ অগ্ৰসৰ হোৱা পৰিলক্ষিত হোৱা নাই ইতিমধ্যে আপোনালোকে দেখিছে যে মিত্ৰজোঁট চৰকাৰ হোৱাৰ পিছত আমি BTAD অঞ্চলৰ অৱশ্যে এতিয়া প্ৰচেছখিনি ষ্টাৰ্ট কৰা নাই কিন্তু ইতিমধ্যে ৰিপৰ্টখিনি আমি লৈ আছোঁ কিন্তু অসম চৰকাৰ হিচাপে ইতিমধ্যে একশ্যন লৈছে যে মাটিৰ দালালবিলাকে এৰেষ্ট কৰিলে ড্ৰাগ এডিক্টসকলক ড্ৰাগ ব্যৱসায় কৰাসকলক এৰেষ্ট কৰিলে আৰু তেনেকৈ কৰাপশ্যন জড়িত বহুতো বিষয়ক তেওঁলোকে এৰেষ্ট কৰা দেখুৱাইছে আপোনাৰ APSC বৰ্ডৰ কৰ্মীসকলক বা যিসকলে APSC বৰ্ডৰ কৰ্মীসকলে মেনেজ কৰি পেলাই চাকৰি পাইছিল তেওঁলোকে এৰেষ্ট কৰা গোটেই কথাখিনি আপোনালোকে দেখিছে সেইকাৰণে তেওঁলোকে যিখিনি কাম কৰিম বুলি প্ৰতিশ্ৰুতি সেইমতে পালন কৰিছে আৰু অহা দিনবিলাকতো কৰি যাব